গুড নাইট ফ্ৰেণ্ডছ। এয়া দেখিছেনে, আমি মানে যাবলৈ ওলাই আছোঁ জুবিন ক্ষেত্ৰলৈ। সেয়েহে গোটেইখিনি মানুহ গাড়ীৰ কাৰণে ৰৈ আছে। গাড়ী মানে আহি পাবহিয়ে হ'ল। সেয়েহে আমি ভাবিলোঁ গাড়ীখন চাই চাই ধুনীয়াকৈ ৰৈ থাকোঁ, আৰু মই ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ, কাৰণ এনেকুৱা এটা স্মৃতি পতকে পাবলৈ বহুত ঠেলা নহয় জানো। সেয়েহে মই চবকে ভিডিঅ' এটা কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, গোটেই বয় বস্তুবিলাক এনেকৈ থৈ দিছে মানে যাবৰ কাৰণে, আৰু গাড়ী আহি পালেহিয়ে, সেইকাৰণে চব মানে সাজু হৈছে দেই। কিন্তু পিছেও গাড়ীত পতকৈ উঠিবলৈ দিয়া নাই। একদম নাম কৰি চিজিলকৈ বহাইছে, মানে মতা মাইকী তেনেকুৱাকৈ বহাব লাগিব নহয় জানো। বেলেগ বেলেগ ছিটততো বহুৱালে নহ'ব। এইয়া দেখিছেনে, গাড়ী আহি পাই গ'লেহি। তাৰপিছত এতিয়া ফটাফট গাড়ীত উঠি ল'ম চিজিল মতে, গম পালেনে। তাৰ কমিটিয়ে মানে ধুনীয়াকৈ চিজিল মতে বহাব, কাৰণ বস্তুবিলাকো ভৰাব লাগিব, আৰু পতকেতো উঠি দিলে নহ'ব। সেয়েহে মানুহ এটাকৈ মানুহখিনি ধুনীয়াকৈ উঠাই আছে নামৰ মতে, গম পালেনে। মই পিছে আকৌ ভিডিঅ' কৰাতহে লাগিছোঁ, কাৰণ মোৰ ভিডিঅ'টো মেইন নহয় জানো। সেয়েহে মই ভিডিঅ' কৰিলোঁ। এয়া হৈছে আমাৰ গুণগুণ, দেখিছেনে কেনেকৈ চাই আছে আইও। আৰু এয়া হৈছে মাক, ধুনীয়াকৈ এটাকৈ উঠাই আছে। আৰু এইটো কলিয়াই মানে একেবাৰে একদম আৰু ক'ব নোৱাৰা হৈ গৈছে, কাৰণ মানুহখিনিয়ে ঠেলা হেঁচা কৰিছে যে উঠিবৰ কাৰণে। সেয়েহে তাৰপিছত আকৌ মই সেই ধুনীয়াকৈ উঠি ল'লোঁ। মানুহজনে মোক কৈছে, তই বোলে ভিডিঅ' কৰি আছোঁ, পটককৈ উঠি নলওঁ কিয়লে। মই বোলো ৰচোন, সিহঁতি উঠি লওক, তাৰপিছত মই লাহে লাহে উঠি থাকিম নহয় জানো। বহিলেই হ'ল আৰু ছিট এটাত। যিহেতু ছিট কেপাচিটি সকলোৱে ছিট লাগিবই, যিহেতু গোটেই ৰাতিটো গৈ থাকিব লাগিব নহয় জানো। সেয়েহে বহিলেই হ'ল আৰু। তাৰপিছত আকৌ মই উঠি গ'লোৱেই নহয়। উঠি গৈ দেখিছোঁ একদম ছিট নাইকিয়াই হ'ল। আমি মানে চবেই মানে নিজৰ চইজত ছিটখিনি লৈ ল'লে। তাৰপিছত মই এটাকৈ চাই গৈ আছোঁ ছিটৰ কাৰণে। তাৰপিছত আকৌ এয়া দেখিছেনে, আমাৰ এইটো দুষ্ট ল'ৰাটো, তাক অলপ ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত এয়া লগৰ হয় দেই, সিহঁতি ধুনীয়াকৈ উঠি মেলি, মানে সিহঁতৰ ছিট কাৰণ নালাগেই, কাৰণ সিহঁতি মতা মানুহে য'তে ত'তে বহিলেই হ'ব নহয় জানো। তাৰপিছত আকৌ এয়া মোৰ মানুহজনে ভিডিঅ' কৰিছিল, মই আকৌ ছিট ল'লোঁৱেই। পিছে দেখিছেনে, এয়া ধুনীয়াকৈ ছিট লৈ ল'লোঁ। তাৰপিছত বহি ল'লোঁ। আৰু খবৰ খাতি মোৰ আকৌ এটা নিয়ম আছে, মই ছিটটি লোৱাৰ পিছত আনৰ মুখলৈ চাই মানে কথা পাতি থকাত এক্সপাৰ্ট নহয় জানো। সেয়েহে মানুহটোৱে মোক বস্তুখিনি থৈ দিয়া হৈছে, আমাৰ গুণ হাই বুলি কৈছে দেই। তাৰপিছত আকৌ সিহঁতি ছিট পোৱা নাই, কাৰণ সিহঁতি তিনিজনী গৈছিলে। দুটা ছিটৰ কাৰণে তিনিজনী মানুহ গ'লে কেনেকৈ মেনেজ কৰিব, আৰু তাতে আকৌ সৰু ল'ৰা এটাও আছে ন, চাৰিটা হ'ল সিহঁতৰ। সেইকাৰণে সিহঁতৰ অলপ খেলি মেলি হৈছে। আৰু আমাৰ টেনশ্যন নাই, আমাৰ এতিয়া মানুহজনে আগত বহি ল'ব, তাৰপিছত আমি গুণগুণে মই ধুনীয়াকৈ বহি ল'ম। ফটোকপি ভিডিঅ'টো কৰাৰ কাৰণে ই কৈছে কি, অকল তই অহা বাৰৰ ভিডিঅ' কৰি আছোঁ। মই বোলো ভিডিঅ'ই মোৰ মেইন নহয় জানো, ভিডিঅ' মোৰ নকৰিলে কি হ'ব। তাৰপিছত সিহঁতি আকৌ লিষ্টৰ মতে মানুহ বহিছেনে নাই বহা, মানে নিজৰ মানুহজনহঁত আৰু গিয়ে ঘৈণীয়েক তেনেকৈ বহিছেনে নাই সুধিছে। তাৰপিছত আকৌ বয় বস্তুবিলাক এটাকৈ সোমোৱাই আছে। তাৰপিছত মই ধুনীয়াকৈ ভিডিঅ' কৰি ল'লোঁ, আৰু এইটো ভিডিঅ' গোটেই জুগুমীয়া হৈ থাকি যাব। তাৰপিছত আকৌ সেই নোযোৱা মানুহ দেই, সিহঁতি বোলে খবৰ ল'বলৈ আহিছে আমাক। মই বোলো ভিডিঅ' এটা কৰি লওঁ। তাৰপিছত আকৌ এটাকৈ ডেকা ল'ৰা কি আৰু নহয় জানো, সিহঁতি য'তে ত'তে বহি মেলি মেনেজ কৰিব আৰু। তাৰপিছত আমি এয়া ৰাওনা হ'লোঁ, এয়া জুবিন ক্ষেত্ৰলৈ মানে ৰাওনা হৈছোঁ। গাড়ী অলপ আগৰ ছাইডটো, মানুহজনে কিন্তু ভিডিঅ'টো কৰিছে দেই। আগৰ পৰা দেখিছেনে, মানুহবিলাক কেনেকৈ নিজান হৈ বহি আহি আছে। আৰু অলপ পিছতে গোটেই সোপা শুব, আৰু এতিয়া অলপ নাচিছে আৰু ৰাস্তাটো পিছে বৰ ভাল লাগে দেই। এনেকৈ দেখিলে মনটো একদম কিবা এটা ভাল লাগি যায়, নিজন পৰিৱেশ একদম। আৰু গাড়ীবিলাক এনেকৈ ইয়াত ট্ৰাকবিলাক ৰাখি থৈছে, মানে যিখিনি বয় বস্তু মানে অনা বস্তু মালটাক তেনেকুৱা কিছুমানে ৰাখি থৈছে। আৰু লাইটৰ পোহৰ দেখিছেনে কি ধুনীয়া। আৰু এই হৈছে নিজন জেগা। আহি পাই গ'লোহি। মানে এয়া হৈছে এখন বাগিচা কি হয় নাজানো। আমি মানে গা পা ধুবৰ কাৰণে আহিছোঁ ৰাতিপুৱা মৰ্ণিং, মানে পাই গ'লোহি। তাৰপিছত আকৌ কিছুমানে এয়া মৰ্ণিং ৱাক কৰি আছে, কিছুমানে দৌৰা দৌৰি কৰি আছে, এক্সাৰচাইজ কৰি আছে। মই ভাবিছোঁ এটা ভিডিঅ' খুব ধুনীয়া ভিউ, সেইকাৰণে মই ভিডিঅ' এটা কৰি ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, মানুহজনে আৰু আমাৰ ল'ৰাটোৱে সেয়া সেইফালে মোক কিনো গুৰুত্ব দি আছে নাজানো, কিন্তু পৰিৱেশটো খুব ধুনীয়া লাগিছে। আপোনালোকৰ পৰিৱেশটো ভাল লাগিছেনে কমেণ্ট কৰি জনাব। তাৰপিছত মই ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰি লৈ মই পিছে এয়া গা পা ধুই আহিলোঁ দেই। সিহঁতি ধোৱা নাই লগৰবিলাকে, মই গা পা ধুই আহি ফটাফট বোলো ভিডিঅ'টো কৰিব লাগিব নহয় জানো। তাৰপিছত এয়া দেখিছেনে, গুণগুণে আকৌ আমাৰ বোপাই মানে পূৰা জোলনা খেলাত লাগি গ'ল, মানে গম পালেনে। তাৰপিছত মই বোলো ভিডিঅ' এটা কৰি লওঁ। তাৰপিছত আমিও যিহেতু এনেকুৱা সিহঁতি খেলিলে আমাৰ পুৰণা আমি সৰুকালৰ স্মৃতিবিলাক মনত পৰি যায় নহয় জানো। সেইকাৰণে সিহঁতক অলপ খেলিবলৈ দিলোঁ, ধুনীয়াকৈ খেলিলে। আৰু আজিলৈ বাই বাই। ভিডিঅ'টো ইমানেই আছিলে, লাইক কমেণ্ট কৰি দিব। বাই।